বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভনীহঁতৰ ঘৰত ৰাতিপুৱাই মাতি থৈ গ'ল মাহঁতে, তাতে আমি যাবলৈ ওলাইছোঁ। ব'লক আপোনালোকক দেখাই আছোঁ ভনীহঁতৰ ঘৰৰ। মই গীতালীয়ে অনামিকা ভ্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভ্লগটো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ বাৰু, আপোনালোকে চাই থাকক আগলৈ কি হয়, কি দেখাইছোঁ আজি আপোনালোকে চাই থাকক। ব'লক এয়া ভনীহঁতৰ ঘৰ আহি পাইছোঁহি। এয়া লৈ আছোঁ, এইটো ভনীহঁতৰ ঘৰৰ ৰাস্তা। ব'লক আপোনালোকক আগত দেখাই আছোঁ ভনীহঁতৰ ঘৰটো। অলপ দীঘলীয়া ৰাস্তা, আমনি নাপাব, চাই থাকক আপোনালোকে। গৈ আছোঁ। ন হা এপিনে চোৱা, এই আমাৰ ননহঁতৰ ৰাজা ন। এয়া ভনীহঁতৰ ঘৰৰ ওপৰত আহিছোঁ, ওপৰ মহলাত, তাকে আপোনালোকক দেখাইছোঁ। চাওক ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে। এইপিনে পথাৰ, এইপিনে ৰাস্তাটো যিটো আমাৰ ঘৰৰ পৰা আহিছে ভনীহঁতৰ ইয়াৰ। এইপিনে এয়া পথাৰ। বন্ধু বান্ধৱীসকল, মই যিখিনি ব্লগ দেখাইছোঁ মেলিছোঁ মই নতুনকৈ বনাইছোঁ। তাত মোৰ কিবাকিবি ভুলো হ'ব পাৰে, আপোনালোকে যেন ভুলখিনি শুধৰাই দিয়ে। মোৰ যদি ক'ৰবাত কিবা ভুল হৈছে মোক কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'খিনি আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ মোৰ ভিডিঅ'খিনি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দেখাম বাৰু ভনীহঁতৰ ঘৰত কি খোৱা হয়, সকলোখিনি দেখাই আছোঁ আগত। ব'লক আপোনালোকে চাই থাকক আগলৈকে ভিডিঅ'টো। হৈছে আৰু আমি এতিয়া যাবলৈ লৈছোঁ ওপৰৰ পৰা তললৈকে ভাত খাবলৈ। ব'লকচোন চাওঁগৈ কি আজি যোগাৰ কৰিছে। এইপিনে আহি আছোঁ, মানুহজনে আহি পালে এতিয়া গৈ আছোঁ আমি এতিয়া। ব'লক টেবুলত দেখাইছোঁ আপোনালোকক।
খাই আজৰি হ'লোঁ। এতিয়া অকণমান চাফা হৈ ল'লোঁ। গা ধুই ৰাতিপুৱা একো কৰা মেলা নাছিলোঁ, ডাইৰেক্ট ইয়াত আহিছিলোঁ। এতিয়া চাফা হৈ অলপ ওলাই মেলি ল'লোঁ। এতিয়া অকণমান এনেই টাইম পাছ কৰিম অকণমান আমাৰ ল'ৰা ছোৱালীকেইটাৰ লগত। আপোনালোকক দেখাই আছোঁ ভনীয়ে কি কৰি আছে। ভনীয়ে কিবা ভিডিঅ' বনাই বোলে আমাৰ ৰাণী আৰু অনামিকাৰ, তাকে আপোনালোকক দেখাই আছোঁ। এইয়া ভনীয়ে শিকাই আছে তেওঁলোকক কেনেকৈ কি কৰিব লাগে। আপোনালোকক দেখাই আছোঁ, আগলৈ চাই থাকিব আপোনালোকে। ব'লক দেখাই আছোঁ আপোনালোকক। পথাৰত যাম আমি এতিয়া, পথাৰতে কৰিমগৈ এতিয়া। ব'লক। ভিডিঅ' বনাই আছে ভনীয়ে। কোৱা। বনাই হৈ গ'ল ভিডিঅ' বনাই হৈ গ'ল মানে কি হ'ল, নবনালে আৰু এহেঁতি ইমান কৰিব নাজানিলে, সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল। এতিয়া আমাৰ এইপিনে ভিক্ষাৰীজনক চাওকচোন, পইচা সঁচা সঁচি পইচা লাগে। সেয়া বহি লৈ কান্দি আছে, সঁচা সঁচি পইচা লাগে বোলে, এতিয়া পইচা দিব লাগে। বায়েকহঁতে ভিডিঅ' বনাবলৈ কাঁহীখনত পইচা দিলে, দি পিনি আকৌ লৈ থ'লে। এতিয়া সেয়া আমাৰ ৰাজাক পইচা লাগে। পইচা 5 টকা এটা দিলতহে শান্তি। গৈছোঁ আৰু আমি এতিয়া ঘৰৰ পৰা আহি পিনি পালোঁহি। এতিয়া ভনীহঁতৰ দোকান পালোঁহি। এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজি ৰাতিকৈ কি হয়, কি বনাম, কি খাম, সকলোখিনি নেক্সট ভিডিঅ'ত আপোনালোকে পাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।